নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম জনালোঁ মই মোৰ ইউটিউব চেনেলত। এয়া চাওক, বহুতে কয় কাতি মাহত আঘোণ মাহত তামোল পুলি ৰুব পাৰি নে নাই দাদা, এনেকৈ প্ৰশ্ন কৰি থাকে, কমেণ্ট কৰি থাকে। মই আজি এই ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছোঁ। চাওক, আপোনাৰ যেতিয়াই ইচ্ছা আপুনি তেতিয়াই তামোল পুলি ৰুব পাৰে। গছ গছনি ৰুলেই নহ'ব, তাৰ প্ৰতিপালন ভালকৈ কৰিব লাগিব। আৰু যদি আপুনি প্ৰতিপালন তাৰ ভালকৈ ল'ব পাৰে, আপুনি যেতিয়া ইচ্ছা কৰে তেতিয়াই তামোল পুলি আপুনি ৰুব পাৰে। চাওক, এইসমূহ এখন মস্ত বাহনি আছিলে, কাৰণ প্ৰমাণ আপোনালোকে ইয়াতে পাব, দেখিছে। এইবোৰ বাঁহৰ মুঢ়া, এইবোৰ মই মোৰ নিজৰ হাতেৰে উঠাই এতিয়া কাতি মাহত ৰেডি হ'ল। আৰু লগে লগেই এয়া তামোল পুলি লগাই দিছোঁ। চাওক, আৰু তামোল পুলিবোৰ লগাইছোঁ। আৰু চাওক, এই তলত কল, ধুনীয়াকৈ কলৰ যিবোৰ হেৰি থাকে কাটি দি দিছোঁ, কাৰণ পানী দি দিলে সেই কলে পানীটো জীপ দি থাকিব আৰু ৰ'দৰ পৰাও তামোল পুলিটো অলপ মুক্ত পাব। গতিকে এতিয়া বহুতে ক'ব পাৰে যে তুমি এইবাৰহে তামোল ৰুইছা কাতি মাহত, আগতে ৰুইছা জানো, বা তেনেকুৱা কথা। কিন্তু মই এতিয়া দেখুৱাম যে চাওক, এইসমূহ তামোল পুলি, এইবোৰ তামোল পুলি আপোনালোকে দেখিব পাৰিছে। এইসমূহ যিসমূহ তামোল পুলি ডাঙৰ হৈ আছে, এইসমূহ পুলি মই যোৱাবাৰ কাতি মাহতেই লগোৱা, কাতি আঘোণ তেনেকুৱা মাহত লগোৱা। আৰু মই এতিয়া যিটো ছিষ্টেমত তামোল পুলিসমূহ ৰুইছোঁ, তেনেকুৱা ছিষ্টেমতে আগতে এইসমূহ পুলি ৰোপণ কৰিছিলোঁ। চাওক, চাওক। আৰু বন্ধু বান্ধৱীসকল, এইসমূহ ডাঙৰ যিজোপা, এই ডাঙৰ গছজোপা, এইজোপা মোৰ হাতে লগোৱা। এয়া দেখিছে, তামোল লাগি আছে, প্ৰায় 6 বছৰ হৈ গ'ল এজোপা তামোল। আৰু তাৰ লগতে লগাই দিয়া হৈছে এজোপা পাণ। আৰু মোৰ ডিম আছে যে তামোল গছ যেতিয়া ৰেডি হ'ব, এনেদৰে তামোলৰ লগতে পাণ লগোৱা। চাওক, গতিকে বন্ধু বান্ধৱীসকল, তামোল পুলিসমূহ মই মোৰ নিজৰ অভিজ্ঞতাৰে যেনেকৈ পাওঁ লগাইছোঁ। চাওক, আৰু তামোলবোৰৰ গঠন আৰু তাৰ বাহন দেখি মনত ভালেই লাগিছে, যে নিজকে নিজে অলপ হ'লেও ছাকচেছ হ'ব পাৰিছোঁ, তেনেকুৱা লাগিছে। চাওক, এইসমূহ পুলি আপোনালোকে নিজেই চাওক না। এইসমূহ পুলি মাত্ৰ 2 বছৰ বয়স হৈছে। আৰু বন্ধু বান্ধৱীসকল চাওক, ইয়াত মই কলপুলিও লগাই দিছোঁ, কাৰণ কলপুলিবিলাকে এই তামোল পুলিবিলাকত সাৰ পানীসমূহ, যিসমূহ সাৰ লাগে, সেইবিলাক এই কলপুলিসমূহেই যোগান দি থাকে। আৰু দেখিছেই, মই এতিয়া তামোল ৰুইছোঁ, কলপুলিৰ পৰা কিমান এটা ৰেহাই পাইছোঁ, যাৰ বাবে পানী সপ্তাহত 3 দিনৰ ঠাইত মই 2 দিন, এদিন দিলেও মোৰ চলি গৈছে। এইসমূহ পুলি, এইটো পুলি লগোৱা আপোনাৰ প্ৰায় 2 মাহ হৈছে। চাওক, কাৰণ মানুহে কয় যে বাৰিষা বহাগ জেঠ মাহত তামোল পুলি লগালে ভাল ডাঙৰ হ'ব, কিন্তু যিসমূহে এলেহুৱা, জাষ্ট খালি গছজোপা লগোৱাটোহে চিন্তা কৰে, তাৰ প্ৰতিপালনৰ দায়িত্ব নলয়, তেওঁলোকে বহাগ বা জেঠ মাহত পুলিসমূহ লগালে চলি যাব। আৰু যদি আপুনি পুলিসমূহ প্ৰতি আপুনি গুৰুত্ব দিয়ে, তাৰ প্ৰতিপালন কৰে, তেতিয়া আপুনি যেতিয়াই তামোল পুলি লগাব, তেতিয়াই আপুনি তামোল পুলিসমূহ বচাব পাৰিব। চাওক, কাৰণ মোৰ সম্পূৰ্ণ বিশ্বাস আছে, কাৰণ মই মোৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰিছোঁ। এইসমূহ পুলি এতিয়া কাতি মাহ, আঘোণ মাহ সোমাবলৈ হ'ল। চাওক, গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত সেয়াকৈ জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ বাই বাই।